हाय फ्रेंड्स, प्रथमते आपुनी जिकोनो एटा गुगल बा क्रोम ब्राउजार ओपेन कर लब। ओपेन करार पिছত आपुनी पीएम किसान निधि gov.in बोली टाइपिंग कर लब। तार पिছত एटा इंटरफेस खोल खाब। इयाते आपुनी क्लिक करिब। स्क्रल डाउन करी एकेबारे तलत आइब। इयाते एटा ऑप्शन पाब डाउनलोड केसीसी फर्म बोली लिखा थाकिब। ताते क्लिक करी फर्म खन डाउनलोड करि लब। फर्म खन डाउनलोड करार पिছত फर्म खनत इयाते नेम ऑफ बैंक नाम लिखि দিব और ब्रांचर नाम लिखि দিব। अपनी कोनटो बैंक एटो बैंकर नाम लिखि দিব लागिब। तार पिছত टू द ब्रांच मैनेजर इयात हाकार नाम लिखि দিব। लोन एप्लीकेशन फ्रॉम एग्रीकालचार क्रेडिट फॉर पीएम किसान बेनिफिशियारी अर्थात जिসকলে प्रधानमंत्री पीएम किसान सम्मान निधिर आधार KYC কৰিছে এই সুবিধাসমূহ লাভ কৰিব। 50,000 টকা লাভ কৰিব। এপ্লিকেশন সিরিয়াল নাম্বার ফিল কৰিব নালাগে। 2 নম্বৰটো টাইপ অফ KCC এমাউন্ট অফ লোন ৰিকোয়ার্ড টিক দিব লাগিব। ইয়াতে লিখা আছে ইস্যু অফ ফ্রেশ KCC আপুনি যদি নতুনকৈ লৈ আছে ইয়াতে টিক দিব লাগিব। সি নম্বৰটো तार पिছত पार्टिकुलर ऑफ द एप्लिकेंट नेम ऑफ द एप्लिकेंट नाम लिखिब। एकाउंट नम्बर लिखि দিব। तार पिছত ইয়াত কেইটামান স্কিম পাই যাব। ইয়াত দুটা স্কিম আছে। এই স্কিমৰ SBY PM SBY স্কিমৰ ভিতৰত যদি আবেদন কৰিব বিচাৰে তেন্তে বছৰেকত 12 টকাকৈ একাউণ্টৰ পৰা কাটি ল'ব। আৰু যদি PMJJBY অধীনত কৰে তেন্তে ইয়েছ বুলি লিখি দিব আৰু বছৰেকত 330 টকাকৈ কাটি ল'ব। যদি আপুনি আগতে KCC লোন লৈছিলে তেন্তে ডি নম্বৰটো ফিল কৰি দিব। যদি লোৱা নাই তেন্তে নালাগে। ই নম্বৰটো ফিল কৰি দিব। স্ক্ৰল ডাউন কৰিব একেবাৰে তলত সিগনেচাৰ বুলি লিখা আছে তাতে সিগনেচাৰ দিব আৰু একনলেজমেণ্ট ৰিচিপ্টটো আপোনাক অফিচৰ ফালৰ পৰা সিগনেচাৰ কৰি ঘূৰাই থ'ব। এতিয়া আপুনি এইখিনি ফিল আপ কৰাৰ পিছত আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্ট আপোনাৰ যে প্ৰধানমন্ত্ৰী PM কিষাণ সম্মান নিধিৰ নাম আছে সেই ৰিচিপ্টটো উলিয়াই আপুনি আপোনাৰ বেংকত গৈ জমা দিলে কিন্তু আপুনি KCC লোনৰ কাৰণে 50,000 টকা কিন্তু লাভ কৰিব। ভিডিঅ'টো চাই যদি বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি জনাব পাৰে। মই বুজাবলৈ ট্ৰাই কৰিম নহ'লে আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।